2020 করোনা, বানপানী, মৃত্যু। নমস্কাৰ, অন্য এটা ভিডিঅ'ৰ সৈতে মই ধীৰাজ। কলংকিত 2020 বৰ্ষ, কালিকা লগা 2020 বৰ্ষ। এইবিলাক কথা কিয় ক'লোঁ আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছেই। 2020 ঘটিল কৰোণাৰ বৃহৎ সংক্ৰমণ, লগতে সমসাময়িকভাৱে চলিছে বানৰ তাণ্ডৱ আৰু লগতে মানুহৰ মৃত্যু। সঁচাই এই 2020 চনটো এটা ভয় লগা বছৰ, আৰু এই বছৰটোতে আমি বহুতো গুণীজ্ঞানী ব্যক্তি তথা অভিনেতা অভিনেত্ৰীক চিৰদিনৰ বাবে হেৰুৱালোঁ। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, বলিউডৰ ছুপাৰষ্টাৰ সুশান্ত সিং ৰাজপুত, বলিউডৰ ছুপাৰষ্টাৰ ইৰফান খান, বলিউডৰ ছুপাৰষ্টাৰ ঋষি কাপুৰ, হলিউডৰ ছুপাৰষ্টাৰ চাডউইক ব'চমেন, গায়িকা অৰ্চনা মহন্ত আৰু ভইচ আছাম ইউটিউব চেনেলৰ মুখ্য পৰিচালক জিতুল ৰাজবংশীয়ে এই পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰে। গতিকে তেখেতসকললৈ মোৰ চেনেলৰ ফালৰ পৰা জনালোঁ শ্ৰদ্ধাঞ্জলি। 2020 চনটো বিশ্ব সাহিত্যৰ এক অন্যতম কলা অধ্যায়। এই 2020 চনতে কৰোণাই বিশ্বত লৈছে ভয়াৱহ সংক্ৰমণ। বিশ্বত বৃহৎ হাৰত বৃদ্ধি পাবলৈ লৈছে কৰোণা আক্ৰান্তৰ সংখ্যা। এই মুহূৰ্তলৈ বিশ্বত আক্ৰান্ত হৈছে 26,47,05,540 জন ব্যক্তি, আৰু ইয়াৰ ভিতৰত মৃত্যু হৈছে 87,03,258 জন। আৰু কৰোণা আক্ৰান্তৰ সৰ্বোচ্চতাৰ ক্ষেত্ৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। এই মুহূৰ্তলৈ আমেৰিকাত আক্ৰান্ত হৈছে 63,35,244 জন, আৰু মৃত্যু হৈছে 1,91,658 জন। আৰু বিশ্বৰ কৰোণা আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান তৃতীয়। বৰ্তমানলৈ ভাৰতত আক্ৰান্ত হৈছে 39,34,747 জন ব্যক্তি, আৰু ইয়াৰ পৰিৱৰ্তে ভাৰতবৰ্ষত মৃত্যু হৈছে 68,569 জন ব্যক্তি। কৰোণাৰ সমসাময়িকভাৱে চলিছে বানৰ তাণ্ডৱ। যোৱা 3 মাহত অসমত বানে লৈছিলে প্ৰলয়ংকৰী ৰূপ। দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নদীৰ মথাউৰি ছিগাত ডুব গৈছে শতাধিক গাঁও। বানত বিধ্বস্ত হৈছে দৰং, নলবাৰী, কামৰূপ, ঢেকীয়াজুলি, বোকাখাট, কাজিৰঙা, শোণিতপুৰ, হোজাই, চাবুৱা, বাক্সাকে ধৰি বহুকেইখন জিলা। মথাউৰি ছিগাত বিস্তৰ ক্ষতি হৈছে কামৰূপ গ্ৰাম্য, বাক্সা, বৰপেটা, দৰং আৰু গোলাঘাট জিলাত। 2020 অন্য এক মূৰ্খমোৱা সমস্যা হ'ল বাঘজানৰ অগ্নিকাণ্ড। ইয়াৰ জুই এতিয়ালৈকেও নুমুৱাই নাই। দপদপকৈ জ্বলি আছে বাঘজানৰ অগ্নিকাণ্ড। এতিয়ালৈকেও প্ৰশাসনে এই জুই নুমুৱাৰ বাবে সক্ষম হোৱা নাই। সেয়া কৈছোঁ 2020 চন এটা কলংকিত, এটা ভয় লগা বছৰ। এই ভিডিঅ'টো এইখিনিতে সামৰোঁ। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।